নমস্কাৰ খবৰ এনি ষ্টুডিঅ'ত মই বিজুমা এটা মাত্ৰ উচ্চ শক্তি সম্পন্ন ভল্টেজ ষ্টেবিলাইজাৰৰ অভাৱত বিকল হৈছিল ৰ'পৱে DPR নিৰ্মাতা ৰাইটছ লিমিটেডৰ গাফিলতি কিয় DPR নিৰ্মাতা দিল্লী প্ৰকৃত ৰাইটছ লিমিটেডে এটা মাত্ৰ উচ্চ শক্তি সম্পন্ন ভল্টেজ ষ্টেবিলাইজাৰৰ কথা উল্লেখ কৰা নাছিল প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে এই তথ্য ৰ'পৱে নিৰ্মাণত পানীৰ দৰে ব্যয় হ'ল ৰাজহুৱা ধন বিগত 11 বছৰত 56 কোটি টকাৰ বিনিময়ত ৰ'পৱে নিৰ্মাণ কৰি উলিয়াইছে 24 আগষ্টত ৰ'পৱে উন্মোচন কৰাৰ 48 ঘণ্টা নহওঁতে ৰ'পৱে বিকল হোৱা GMDA আৰু চৰকাৰ কটু সমালোচনাৰ সন্মুখীন হয় পৰৱৰ্তী সময়ত প্ৰথমে মাহত দুটা বৃহস্পতিবাৰে ৰ'পৱে মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয় যোৱা 8 ছেপ্টেম্বৰত GMDAৰ তৰফৰ পৰা ৰ'পৱে নিৰ্মাণত থকা আসোঁৱাহসমূহ পৰ্যবেক্ষণৰ বাবে এখন 3জনীয়া সমিতি গঠন কৰা হয় এই উচ্চস্তৰীয় সমিতিত আছে GMDAৰ সচিব অনন্ত কুমাৰ গগৈ গুৱাহাটী IITৰ প্ৰবীণ ত্ৰিপাঠী আৰু অসমৰ খ্যাতনামা অভিযন্তা JN খাটনিয়াৰ 15 দিনৰ ভিতৰত সমিতিয়ে ৰিপৰ্ট জমা কৰিব তেওঁলোকে ইতিমধ্যে বিভিন্ন বিষয়সমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰিছে JN খাটনিয়াৰে পৰ্যবেক্ষণ কালৰ এক সাক্ষাৎকাৰত ৰ'পৱে বিকল হোৱাৰ অন্তৰালত প্ৰথম আৰু মূল বিষয় হিচাপে চিহ্নিত কৰিলে ষ্টেবিলাইজাৰৰ অভাৱ মাত্ৰ 6-7 লাখ টকাৰ ষ্টেবিলাইজাৰৰ অভাৱতে বিকল হৈছিল ৰ'পৱে JN খাটনিয়াৰে অহা শনিবাৰ 19 ছেপ্টেম্বৰত এই প্ৰতিবেদন চৰকাৰক জমা কৰা হ'ব বুলি জানিবলৈ দিছে বিশিষ্ট অভিযন্তাগৰাকীয়ে ৰ'পৱে অতি সুৰক্ষিত বুলি মন্তব্য কৰে ৰৈ যোৱা এটা দুটা আসোঁৱাহ দূৰ কৰিলে ই পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হ'ব ৰ'পৱেৰ সন্দৰ্ভত আপোনাৰ কি উন্মোচন হ'ল আপোনাৰ যি এই পৰ্যবেক্ষণ হ'ল ৰ'পৱেটোতো অলৰেডি কমিশ্যনিং কৰি দিলে কিন্তু কমিশ্যনিং কৰাৰ আগতে যিসকলে কমিশ্যনিং কৰিবলৈ অথৰিটি বা পাৰ্মিশ্যন দিছিলে ইনস্পেকশ্যন কৰিছিলে তেওঁলোকৰ এটা দায়িত্ব আছিলে যে গোটেই ছিষ্টেমটোত যিহেতু টোটেলি ইলেক্ট্ৰিকেলি অৰিয়েণ্টেড তাত এটা অট'মেটিক ভল্টেজ ৰেগুলেটৰ লগোৱাৰ প্ৰয়োজন আছে নে সেইটো মই ভাবোঁ কোনেও ৰেকমেণ্ড কৰা নাই কিন্তু 5 চাৰ্টিফিকেট দি দিলে গতিকে সেইটো কিয় লেগিং হ'ল নাজানো প্ৰজেক্ট ৰিপৰ্টতো থাকিব লাগিছিলে সেই অট'মেটিক ভল্টেজ ৰেগুলেটৰ ইজ এ মাষ্ট এইবিলাকত এটা ফ্ৰিজত যদি আমাক ষ্টেবিলাইজাৰ লাগে ইয়াত কিয় নালাগে ইয়াত মই ভল্টেজ হেভি ফ্লাকচুৱেশ্যন দেখিছোঁ 380, 385 এইমাত্ৰ 420 এইমাত্ৰ 440 তিনিটা পেজত গোটেই ৰেকৰ্ড মোৰ লগত আছে গতিকে সেইবিলাক চাই পেলাই মই ছাজেষ্ট কৰিম প্ৰিলিমিনাৰী ৰিপৰ্ট নাম্বাৰ 1 ৰিপৰ্ট ইউ শুড পুট এ ভল্টেজ ৰেগুলেটৰ অট'মেটিক বস্তু অট'মেটিক হ'ব দে মেনুৱেল নহয় আৰু এইটো প্ৰাইচ মই অলৰেডি আনিলোঁ কালি খবৰ কৰি পেলাই ইট কষ্ট অনলি 6 লাখ ৰুপিজ আৰু 57 ক্ৰ'ৰ ৰুপিজৰ প্ৰজেক্ট এটাত 6 লাখ ৰুপিজ একোৱেই নহয় কিন্তু আগতে যিসকলে চালে ৰাইটছে চাইছে বহুত ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যনে এইটো ক্লিয়াৰেঞ্চ দিছে ফৰ অপেনিং সেইখিনি সময়ত তেওঁলোকে কিয় এইটো অভাৰলুক কৰিলে মই নাজানো চাব লাগিছিল কামৰূপ ব্যুৰ' পংকজ নাথৰ ৰিপৰ্ট খবৰ এনি